হেল্ল' বন্ধুসকল, কেনে খবৰ? বন্ধুসকল, মই কবিৰ আৰু আপোনালোকে চাই আছে ভইচ কবি। বন্ধুসকল, আজি আমি কথা পাতিম যদি আপোনাৰ তাত এখন গাড়ী আছে আৰু সেইখন আৰু নথবা আপুনি এখন ছেকেণ্ড হেণ্ড বাইক বা গাড়ী কিনিব বিচাৰে, তেন্তে আপুনি সেই গাড়ীখনৰ ডিটেইলছ, কাৰ নামত আছে, কিমান ইঞ্চুৰেঞ্চ দিয়া হৈছেনে নাই, ৰোড টেক্স, এইবিলাক চব চেক কৰিব কেনেকৈ। আগতে চেক কৰা এইটো বেছি দৰকাৰী বস্তু, এইটো চেক কৰি গাড়ীখন কিনিব লাগে ছেকেণ্ড হেণ্ড গাড়ী কিনিলে। চ' বলক এইটো কেনেকৈ আপোনালোকে চেক কৰিব। এইটো কাৰণে আপোনালোকে কোনো এপ্লিকেশ্যন ডাউনলোড কৰিব নালাগে, অকল আপোনাৰ মোবাইল ফোনত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই ইণ্টাৰনেট ব্ৰাউজাৰ যিকোনো এটা অ'পেন কৰিলে হ'ল, ক্ৰম ব্ৰাউজাৰটোকে মই অ'পেন কৰিছোঁ। আৰু ইয়াত আপুনি চাৰ্চ বাৰত লিখিব লাগিব পৰিবহণ, পৰিবহণ লিখিব। পৰিবহণ লিখাৰ পিছত আপোনাৰ সন্মুখত আহিব এনেকুৱা এটা ইণ্টাৰফেচ, আৰু আপোনাৰ প্ৰথমতেই আছে চাওক যিটো লিংক আছে পৰিবহণ সেৱা www.পৰিবহণ.gov.in, তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত অলপ সময় ল'ব। তাৰপিছত আপোনালোকক এনেধৰণৰ ইণ্টাৰফেচ লৈ আহিব। আপোনালোকে ওপৰত থকা 3 ডটত ক্লিক কৰিব। হাতৰ ওপৰত থকা 3 ডটত ক্লিক কৰি আপোনালোকে ইয়াত ডেস্কটপ চেক কৰি ল'ব। অলপ সময় ল'ব। হৈ গৈছে। এতিয়া আপুনি অলপ জুম কৰিব, তলত আহি অলপ জুম কৰিব। তাৰপিছত ইয়াত চাওক লিখা আছে এটা RC ষ্টেটাছ বুলি, তাত ক্লিক কৰক। তাত ক্লিক কৰাৰ পিছত আপোনাক লৈ আহিব বেলেগ এটা ইণ্টাৰফেচত। ইয়াত আপুনি এনেধৰণৰ এটা ফৰ্ম পাব, তাত এইটো ফিল আপ কৰিব লাগিব। ইয়াত আপুনি প্ৰথমতে আপোনাৰ ইয়াত চাওক ওপৰত লিখা আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লিখিব। তাৰপিছত এইটো আপোনাৰ প্লেটফৰ্ম নম্বৰত যিটোকে দিয়া আছে, ধৰি লওক প্লেটফৰ্ম নম্বৰ 4টা অংশৰ এটা নম্বৰ দিয়া থাকিব, আপুনি সেইটো ইয়াত কৰিব। আৰু ইয়াত লিখা আছে তলত ভেৰিফিকেশ্যন কোড, ইণ্টাৰ ভেৰিফিকেশ্যন কোড, এইটো ইয়াত আপোনাৰ যেনেকৈ আছে তেনেকৈ দিব লাগিব। তাৰপিছত চেক ষ্টেটাছত ক্লিক কৰিব। চেক ষ্টেটাছত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আপোনাৰ গাড়ীৰ গোটেই ডিটেইলছটো আপুনি পাই যাব। চ' বন্ধুসকল, আজিৰ বাবে ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কথা পাতি আছোঁ অহা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।